Hello friends, viewers and my students. Welcome to DIC. আজি আমি বিশেষকৈ ক্লাছ 1 পৰা ক্লাছ 5 লৈকে সকলো ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ ইংলিছ গ্ৰামাৰৰ এটা প্ৰয়োজনীয় টপিক প্ৰনাউন অৰ্থাৎ সৰ্বনাম পদৰ বিষয়ে আলোচনা কৰা হ'ব। এই প্ৰনাউন বা সৰ্বনাম পদ ছাত্ৰ-ছাত্ৰীসকলে খুব ভালদৰে জনাটো অত্যন্ত প্ৰয়োজনীয়। It is very important for all students. প্ৰথমে আমি জানিব লাগিব pronoun বা সৰ্বনাম বুলিলে কি বুজা? What is pronoun? Pronouns are words which we use in place of a noun. অসমীয়াত বিশেষ্য বা নাউনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা শব্দক সৰ্বনাম বা pronoun বোলে। কিছুমান pronounৰ উদাহৰণ হ'ল I, you, he, she, it, me, my, mine, him, her, your, myself, yourself, them, they, his, these, those ইত্যাদি। ক্লাছিফিকেশ্যন অফ প্ৰনাউন। প্ৰনাউনক 8টা ভাগত ভাগ কৰা হৈছে। নম্বৰ 1 পাৰ্চনেল প্ৰনাউন, ব্যক্তিবাচক সৰ্বনাম। নম্বৰ 2 ডেমনষ্ট্ৰেটিভ প্ৰনাউন, নিৰ্দেশক সৰ্বনাম। নম্বৰ 3 ৰিফ্লেক্সিভ প্ৰনাউন, আত্মবাচক সৰ্বনাম। নম্বৰ 4 ৰিলেটিভ প্ৰনাউন, সম্বন্ধবাচক সৰ্বনাম। নম্বৰ 5 ডিষ্ট্ৰিবিউটিভ প্ৰনাউন, বিভাজক সৰ্বনাম। নম্বৰ 6 ইনডিফিনিট প্ৰনাউন, অনিশ্চয়তাবাচক সৰ্বনাম। নম্বৰ 7 ইণ্টাৰগেটিভ প্ৰনাউন, প্ৰশ্নবাচক সৰ্বনাম। নম্বৰ 8 ৰেচিপ্ৰচিয়েল প্ৰনাউন, পাৰস্পৰিক সৰ্বনাম। এতিয়া আমি সহজতে প্ৰনাউনৰ বিষয়ে জানিব হ'লে তলৰ পেছেজটো পঢ়িব লাগিব। মিঠু ইজ এ পেৰট, মিঠু ইজ এ গ্ৰীণ পেৰট, মিঠু হেজ এ ৰেড বিগ, মিঠু লাভ টু ফ্লাই, ওৱান ডে মিঠু ৱাজ ফ্লাইং, মিঠু লুকড ডাউন, মিঠু চ এ বিগ মেংগো ট্ৰী, দেয়াৰ ৱাজ এ ৰাইপ মেংগো অন দ্য মেংগো ট্ৰী, মিঠু লাইক দ্য মেংগো, আই ৱান্ট টু ইট ডেট ৰাইপ মেংগো, মিঠু ছেইড, মিঠু ফ্লিউ ডাউন টু দ্য ট্ৰী। ইয়াত মিঠু শব্দটোক প্ৰতিটো চেণ্টেন্সত ব্যৱহাৰ কৰা হৈছে। সাধাৰণতে প্ৰতিটো বাক্যত মিঠু ৱৰ্ডটো ব্যৱহাৰ কৰাৰ কাৰণে চেণ্টেন্সবোৰো শুৱলা হোৱা নাই। ইয়াত মিঠু হ'ল নাউন, গতিকে প্ৰথম বাক্যটোৰ বাহিৰে দ্বিতীয় বাক্যটোৰ পৰাই আমি নাউন অৰ্থাৎ মিঠুক সলনি কৰি তাৰ ঠাইত এটা প্ৰনাউন বা হি বহুৱাই দিলে পেছেজটো শুদ্ধ হ'ব। গতিকে শুদ্ধ পেছেজটো হ'ব মিঠু ইজ এ পেৰট। ইয়াৰ প্ৰথম চেণ্টেন্সটো আমি চেঞ্জ কৰিব নালাগে। দ্বিতীয় চেণ্টেন্সটোৰ পৰা আমি মিঠুৰ ঠাইত হি ইউজ কৰিব লাগিব। হি ইজ এ গ্ৰীণ পেৰট, হি হেজ এ ৰেড বিগ, হি লাভ টু ফ্লাই, ওৱান ডে হি ৱাজ ফ্লাইং, হি লুক ডাউন, হি চ এ বিগ মেংগো ট্ৰী, দেয়াৰ ৱাজ এ ৰাইপ মেংগো অন ইট, হি লাইক দ্য মেংগো, আই ৱান্ট টু ইট ইট, হি ছেইড, হি ফ্লিউ ডাউন টু দ্য ট্ৰী। ওপৰৰ পেছেজটোত মিঠু, মেংগো ট্ৰী আৰু মেংগো এই তিনিটা ৱৰ্ডক বাৰে বাৰে ৰিপিট কৰাৰ বাবে ইয়াত মিঠুৰ বাবে হি, মেংগো ট্ৰীৰ বাবে ইট আৰু মেংগোৰ বাবে ইট প্ৰনাউন ব্যৱহাৰ কৰা হৈছে। টিক দ্য কাৰেক্ট প্ৰনাউন ইউজ ফৰ ডিফাৰেণ্ট নাউন্স। নম্বৰ 1 কাৰিশ্মা, চি অৰ ইট। কাৰিশ্মা যিহেতু ফিমেল হয় গতিকে আমি ইয়াত ইউজ কৰিম চি। যদিহে মেইল হয় তেতিয়াহ'লে আমি ইউজ কৰিম হি। ৰিবন, ৰিবনৰ ক্ষেত্ৰত আমি ইট ইউজ কৰিম কাৰণ ৰিবনটো মেইলো নহয় ফিমেলো নহয়। ঋষি, ঋষি আমি মেইল বুলি ধৰি লৈছোঁ গতিকে আমি হি ইউজ কৰিম। বুচ, বুচৰ ক্ষেত্ৰত আমি ইট ইউজ কৰিব লাগিব, ইয়াত চিও নহয় হিও নহয়। আৰু কাচেল, কাচেলৰ ক্ষেত্ৰত আমি ইট ইউজ কৰিম। ৰিপ্লেচ দ্য ৱৰ্ডছ ইন কালাৰ উইথ হি অৰ চি। নম্বৰ এ মাই ব্ৰাদাৰ ইজ ইন দেলহি, মাই ব্ৰাদাৰ উইল কাম হোম টুমৰো। ইয়াৰ শুদ্ধ ৰূপটো হ'ব মাই ব্ৰাদাৰ ইজ ইন দেলহি। ইয়াত মাই ব্ৰাদাৰ ঠাইত দুবাৰ ইউজ হৈছে গতিকে আমি মাই ব্ৰাদাৰটো মেইল হয় গতিকে আমি হি ইউজ কৰিম। গতিকে ইয়াৰ শুদ্ধ ৰূপটো হ'ব হি উইল কাম হোম টুমৰো। নম্বৰ বি থেহান প্লেজ দ্য ড্ৰাম, থেহান কেন প্লে ইট ভেৰি ৱেল। ইয়াৰ শুদ্ধ ৰূপটো হ'ব থেহান প্লেজ দ্য ড্ৰাম, হি কেন প্লে ইট ভেৰি ৱেল। নম্বৰ চি পাৰ্নি ট্ৰেভেলছ এ লট, পাৰ্নি লাভছ ট্ৰেভেলিং। ইয়াৰ শুদ্ধ ৰূপটো হ'ব পাৰ্নি ট্ৰেভেলছ এ লট, চি লাভছ ট্ৰেভেলিং। ইয়াত পাৰ্নি শব্দটো আমি ফিমেল বুলি ধৰি লৈছোঁ গতিকে আমি চি ইউজ কৰিছোঁ। নেক্সট হ'ল কমপ্লিট দ্য চেণ্টেন্সেছ ইউজিং কাৰেক্ট প্ৰনাউন্স ইন প্লেচ অফ নাউন্স। নম্বৰ এ কাৰি অফেন ৰিডছ বুকছ, চি কিপছ হাৰ বুকছ নিটলি। ইয়াত এই নম্বৰটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৰি দেখুওৱা হৈছে। সেইদৰে
বি চি ডি ই এফ জি। ইয়াত ব্লেংক অপশ্যন দিয়া আছে। এই ব্লেংক অপশ্যনত শুদ্ধ প্ৰনাউনটো বহুৱাব লাগে। গতিকে এইকেইটা ছাত্ৰ ছাত্ৰীসকলৰ বাবে হোমৱৰ্ক হিচাপে দিয়া হৈছে। ধন্যবাদ।